নমস্কাৰ, দেৱাজেট ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই মনটোৱে আমাক আটাইতকৈ বেগী বস্তু হ'ল আমাৰ মনটো, আৰু এই মনটোৱে ক'ৰ পৰা ক'লৈকে লৈ যায় কোনো ঠিকনা নাই। আৰু মানুহৰ অনুসন্ধিৎসু যিটো নতুন বস্তু জানিবৰ ইচ্ছা, যিটো নজনাটো জানিবৰ ইচ্ছা, এই শক্তিটোৱে, এই বস্তুটোৱে আমাক বহু দূৰলৈ লৈ যায়। যিদৰে আমি হিমালয় পৰ্বতৰ শীৰ্ষটো আৰোহণ কৰিছোঁ, ঠিক সেইদৰে আমি সাগৰৰ তলিতো গৈছোঁ। তো ঠিক তেনেকুৱা এটা মানুহৰ ইচ্ছাৰ পৰিণতিতে কিছুদিন আগত এটা ঘটনা ঘটি গ'ল, আৰু যিটো ঘটনাত লৈ গোটেই বিশ্বতে চৰ্চা চলি আছে এতিয়াও। তো তাৰে কিছুমান কথা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। কথাটো হ'ল এনেকুৱা যে টাইটানিকক লৈ ৰহস্যৰ আজিলৈকে শেষ হোৱা নাই। টাইটানিক এতিয়া আৰু নতুন ৰহস্য নহয়, কিন্তু টাইটানিকৰ লগতে সেই একেই ছন্দমিলা নাম টাইটান, একে পথৰ পথিক, বা এতিয়া টাইটান লৈ গোটেই বিশ্বতে চৰ্চা হৈ আছে। অ'চেন গেটৰ টাইটান নামৰ সেই ছাবমেৰিনখন কানাডাৰ ছেইণ্ট জন পৰ্টৰ পৰা 700 কিলোমিটাৰ দূৰত থকা নৰ্থ আটলাণ্টিকৰ সেই বিশেষ ঠাইটুকুৰালৈ যাত্ৰা আৰম্ভ কৰিলে শনিবাৰে, আৰু দেওবাৰে ৰাতিপুৱা 8 বজাত আটলাণ্টিক মহাসাগৰৰ তলিত থকা টাইটানিক জাহাজৰ অৱশিষ্টখিনি চাবৰ কাৰণে যোৱাৰ কথা আছিল। কিন্তু বতৰে দিয়া বিধিপথালিৰ কাৰণে তেওঁলোকে কিছু পলমকৈ যাব লগা হ'ল। মানে 12 বজাত, দেওবাৰে দুপৰীয়া 12 বজাত তেওঁলোকে সেই টাইটানিক জাহাজৰ অৱশিষ্টখিনি চাবৰ কাৰণে গুচি গ'ল তলিলৈ, সাগৰৰ তলিলৈ। এতিয়া কথা হ'ল কি, সাগৰৰ তলিত মানে এটা বিশেষ প্ৰেছাৰ থাকে। সেইটো হ'ল মানে এই যিটো পানীৰ প্ৰেছাৰ, আণ্ডাৰ ৱাটাৰ প্ৰেছাৰ বুলি কয় যিটো, সেইটো PSI হিচাপত জোখা হয়। মোটামুটি 5800 PSI থাকে, যিটো সাধাৰণ মানুহে সহ্য কৰাটো কোনো কাৰণতে সম্ভৱ নহয়। সেইবাবে আমাক এনেকুৱা এখন বিশেষ ছাবমেৰিন লাগে যিখনে এই প্ৰেছাৰটো সহ্য কৰিব পাৰে। আৰু এই টাইটানখন ঠিক তেনেকুৱা আৰ্হিতে বনোৱা হৈছিল, আৰু ইয়াত কোনো ষ্টীল ব্যৱহাৰ কৰা হোৱা নাছিল। ইয়াত আছিল কাৰ্বন ফাইবাৰ, আৰু কাৰ্বন ফাইবাৰ ব্যৱহাৰ কৰি 10,000 PSI পৰ্যন্ত পৰীক্ষামূলকভাৱে পৰীক্ষাত সফল হৈছিলে এইখনে। তো তাৰপিছত সেইখন সাগৰৰ তলিলৈ লৈ যোৱা হ'ল। তাত পাকিস্তানৰ ব্যৱসায়ী এজন আছিল, আৰু বাকী 4জন মানুহ আছিল। পাকিস্তানৰ ব্যৱসায়ীজনৰ পুত্ৰ সহিতে আৰু 4জন মানুহ আছিল। এই 4জন মানুহ, টোটেল গোটেই সমুদায় 5জন মানুহ সাগৰৰ তলিলৈ গুচি গ'ল। আৰু গৈ থকাতে এনেকুৱা এটা অৱস্থা হ'ল যে মানে এনেই সেই যাত্ৰাটোত, মানে সেই সময়ছোৱাত পূৰা 4,000 মিটাৰ তলত আছে, মানে 4 কিলোমিটাৰ তলত আছেতো সাগৰৰ। গতিকে যাই থকাতে প্ৰায় 2 ঘণ্টা সময় লাগে। আৰু 1 ঘণ্টা 45 মিনিট সময় হোৱাৰ পিছত যিখন মাদাৰশ্বিপ আছিল সেইখনৰ লগত তেখেতসকলৰ ডিছকানেক্ট হৈ গ'ল, মানে কানেকশ্যনটো নাইকিয়া হৈ থাকিল। এইটো এটা সৰু কথা বুলিয়ে ধৰি লোৱা হয়, এইটো মাজে মাজে ঘটিয়ে থাকে। তো উভতি অহা সময়লৈকে তেখেতসকলে অপেক্ষা কৰি থাকিলে। যেতিয়া 7 বাজি গ'ল, এনেই এই যাত্ৰাটো 7 ঘণ্টামানৰ হয়, 7 বাজি গ'ল, তেতিয়া ওপৰত যিখন মাদাৰশ্বিপ আছিল তেওঁলোক অনিশ্চয়তা, আশংকাত মানে ডুবিবলৈ আৰম্ভ কৰিলে। আৰু ঠিক তেনে সময়ত তেওঁলোকে বিচাৰ খোচাৰ আৰম্ভ কৰি দিলে লাহে লাহে। কানাডান মানে যিটো থাকে, সংস্থা থাকে, ছেফটি সংস্থা, তেখেতসকলৰ লগতো কথা পাতিলে, আৰু US-ৰ লগতো কথা পাতিলে। পাতি তেওঁলোকে মানে যোগাযোগ কৰিব চেষ্টা কৰিলে, আৰু এইখন বিচাৰ খোচাৰ আৰম্ভ কৰি দিলে। আৰু এইখন বিচাৰি 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 তেতিয়ালৈ কোনো ধৰণৰ একোৱে পোৱা নাছিল। তথাপিও তেখেতসকল হতাশ হোৱা নাছিল, কাৰণ 96 ঘণ্টা চলিব পৰাকৈ তাৰ ভিতৰত অক্সিজেন আছিল। আৰু সেইকাৰণে তেখেতসকলে কিছু পৰিমাণে সকাহ পাই আছিল। যেতিয়া লাহে লাহে সময় বাগৰি গ'ল, সময় অতিবাহিত হ'ল, লাহে 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 মানুহৰ আশংকাটো বাঢ়ি আহিল। আৰু এনে এটা সময় আহিল যে 3 দিন অতিবাহিত হৈ গ'ল ইতিমধ্যে। আৰু তাত 3 দিন অতিবাহিত হৈ যোৱাৰ পিছত হঠাতে
মানে চাৰিওফালে বিচাৰ খোচাৰ চলি আছেতো, যিবিলাক কমাৰ্চিয়েল চিপ আছে তেওঁলোককো কৈছিল যে আপোনালোকে চকু কাণ খুলি ৰাখিব, যাতে মানে কিবা যদি টাইটানৰ পৰা ছিগনেল পোৱা যায় সেইটো যাতে ৰিচিভ কৰে, বা যদি কিবা দেখা পোৱা যায় তেতিয়া ৰিচিভ কৰে। কিন্তু কোনো ধৰণৰ পোৱা নাই। কিন্তু তো 3 দিন হৈ যোৱাৰ পিছত লাহে লাহে অক্সিজেনৰ অভাৱ হ'ব বুলি অনুভৱ কৰা হ'ল, আৰু তেতিয়া একেবাৰে তললৈকে যোৱা হ'ল। প্ৰথমতে মানে এটা সোনাৰত মানে এটা চাউণ্ড পাইছিলে, যে তেতিয়া ভাবিছিল যে ইঞ্জিনটো বোধহয় চালু আছে। আণ্ডাৰ ৱাটাৰ ৰাডাৰত ধৰা পৰিছিল যে টাইটানৰ ইঞ্জিনটো চাগে চালু আছে, চলি আছে, কিবা কাৰণত হয়তো আমাৰ লগত সংযোগ বিচ্ছিন্ন হৈছে, তেনেকুৱা কথা ভাবি সেইখিনি জেগালৈকেও বিচাৰি যোৱা হ'ল। কিন্তু কোনো ধৰণৰ বিচাৰ খোচাৰ কৰাতে পোৱা নগ'ল। অৱশেষত তালৈকে মানুহ যোৱা হ'ল, য'ত টাইটানিকৰ অৱশিষ্টখিনি পৰি থকা আছে, আৰু গৈ তাতে এটা এনেকুৱা দৃশ্য দেখা পায় যিটো পাই গোটেই বিশ্ব থৰ লাগি যায়। আৰু সেইটো হ'ল সেই টাইটানিকখনৰ অৱশিষ্টখিনিৰ প্ৰায় 1600 ফুট কাষতে টাইটানৰ এটা ভগা টুকুৰা পৰি আছে। আৰু এইটোৱে প্ৰমাণ কৰি বা মানে মানুহৰ মনত বিশ্বাস হ'ল যে টাইটানখনে মানে যিখন ছাবমেৰিন সেইখনে পানীৰ প্ৰেছাৰ সহ্য কৰিব নোৱাৰি হয়তো ভাগি থাকিল, বা ক'ৰবাত হয়তো খুন্দা খালে, কিবা হ'ল, তেনেকুৱা ধৰণৰ এটা দুৰ্ঘটনাত পতিত হ'ল। এতিয়া কথা হ'ল এই টাইটানখন আগতেও এবাৰ মানে এনেকুৱা কিবা ক্ৰেছ হোৱাৰ মানে এটা সেই পাইছিলে, য'ত টাইটানৰ য'ত অ'চেন গেটৰ মানে নিজে চিঅ'জনে আছিল, চিঅ'জনে ড্ৰাইভ কৰি আছিল, চলাই আছিল গোটেই বস্তুখন। তেখেতে ইয়াৰ আগতেও গৈছিলে কাৰোবাক লৈ 19 চনত 2019 চনমানত, তেতিয়া কিবা এটা ক্ৰেক হোৱাৰ চাউণ্ড পাইছিলে। কিন্তু কিয় তেখেতে এই বস্তুটোত ইমান মানে নকৰিলে বুজি নাপাওঁ। আৰু 5জনকৈ মানুহৰ যিটো বিলিয়নীয় 5জন বিলিয়নীয়াৰৰ জীৱন শেষ হৈ গ'ল। আৰু মানুহৰ কেতিয়াবা মানুহৰ মানে অনুসন্ধিৎসু মনটোৱে কেতিয়াবা আমাৰ কাৰণে বিপদো মাতি আনে, এইটো এটা প্ৰমাণ হ'ল। আৰু এতিয়া টাইটানিকৰ অৱশিষ্ট চাব যোৱা টাইটানখনো হয়তো নেক্সট টাইম কেতিয়াবা কাৰোবাৰ কাৰণে ৰহস্য এটা মানে ধৰি ৰাখিব, বা মানে এই টাইটানৰ অৱশিষ্ট চাবৰ কাৰণেও মানুহ হয়তো তালৈকে যাব কেতিয়াবা। যিহেতু এইবিলাক ঘটনা ঘটিয়ে থাকে, কিছুমান মানুহৰ কাৰণে এইবিলাক অতি সাধাৰণ ঘটনা, কিন্তু আমাৰ কাৰণে বৰ সাধাৰণ ঘটনা নহয়। আৰু টাইটানিকখনক আমি একদম সৰু থকাৰ পৰাই টাইটানিকখনৰ ৰহস্য লৈ আমি কিছু আকৰ্ষিত হৈ থাকোঁ। আৰু 1912 চনতে সেই টাইটানিক জাহাজখন যিখন কেতিয়াও নুডুবে বুলি, আনচিংকেবল বুলি কৈছিল, সেইখন 1912 চনতে 4 দিন যাত্ৰাৰ পথৰ পৰা মাত্ৰ 4 দিন কানাডাৰ ছেইণ্ট জন পৰ্টৰ পৰা যোৱাৰ পিছত 4 দিন পিছতে ডুবি আছিল। সেইটো আমি চবেই জানো, শুনিছোঁ, আকৌ চিনেমাখনত চাইছোঁ। কেমেৰণে 1997 চনত ৰিলিজ কৰিছিল চাগে টাইটানিকখন। তো টাইটানিক আৰু কিছু ৰহস্যঘন কথা। টাইটানিক জাহাজখন ডুবাৰ 100 বছৰৰো অধিক সময় হৈ গ'ল। 2012 চনত 100 বছৰ হৈ গৈছে। 1912 চনতে টাইটানিক জাহাজখন আটলাণ্টিক মহাসাগৰত ডুব গৈছিল। আৰু সেইখিনি জেগাত মানে ঠাণ্ডা পানীৰ কাৰণে বৰফ আছিল, যথেষ্ট ঠাণ্ডা পানী আছিল, বৰফ আছিল, আৰু বৰফৰ টুকুৰাত খুন্দা খাই পেলাই বৰফৰ পাহাৰত, আচলতে বৰফৰ পাহাৰত খুন্দা খাই টাইটানিক জাহাজখন ডুব গৈছিল। আৰু সেই ডুব যোৱা জাহাজখনক লৈ কল্পনাৰ মানুহৰ শেষ নাছিল। আৰু সেই জল্পনা কল্পনাৰ হাত ধৰি মানুহৰ মনত কিছু অনুসন্ধিৎসু জাগি উঠিছিল। সেইখন বিচাৰ খোচাৰ কৰি 1912 চনৰ পৰা 1985 চনত সেইখনৰ অৱশিষ্টখিনি আৱিষ্কাৰ হৈছিল, মানে বিচাৰি পাইছিল তলত। আৰু সেই অৱশিষ্টখিনি চাব যোৱাৰ মানুহৰ মনত হেঁপাহ আছিল, যিহেতু টাইটানিকখন এখন মানে বিৰাট ৰহস্যঘন কাহিনীৰ দৰে, গতিকে মানুহে এবাৰ নিজ চকুৰে চাই আহিব বিচাৰে। আৰু যাৰ পৰিণতি এই অ'চেন গেটৰ টাইটান নামৰ সেই ছাবমেৰিনখন আছিল। আৰু সেইখনক লৈ বিজনেছ চলি আছিলতো, প্ৰায় 2 কোটিমানকৈ বোধহয় এটা টিকটৰ দাম আছিল। গতিকে মানুহ তাত গৈয়ে থাকে প্ৰায় মাজে মাজে। এইবাৰ 5জন মানুহ গৈ পেলাই তেখেতসকল আৰু আমাৰ মাজলৈ উভতি নাহিল। তো দুখ লাগে। কানাডিয়ান ফিল্ম মেকাৰ জেমছ কেমেৰণেও 1995 চনত এই ৰহস্যঘন, এই যিটো 1985 চনত আৱিষ্কাৰ হোৱা টাইটানিকৰ অৱশিষ্টখিনি গৈ চাই আহিছিল তেখেতে। তাৰপিছত 1997 চনত তেখেতৰ ফিল্মখন ৰিলিজ কৰিছিল।
আমি সেইখন চিনেমাটো চাইছোঁ চবেই, গতিকে ঠিক তেনেকুৱাই আৰু তাৰপিছত তাত এনেকুৱাক লৈ নতুন নতুন ৰহস্য চলি থাকে, মানুহৰ অনুসন্ধিৎসু জাগি থাকে, সেইবাবে মানুহ যাই থাকে সাগৰৰ তলিত চাবৰ কাৰণে। আৰু লাহে লাহে ধ্বংসাৱশেষবিলাকো মানে লাহে লাহে মানে আৰু বেয়া হ'ব আৰম্ভ কৰিছে, হয়তো আৰু বহুত বেছি বছৰ নাথাকিব। সেইবাবে হয়তো এখেতসকলে ভাবিছিল যে আমি এবাৰ গৈ চাই আহোঁ, বা এখেতসকলৰ এটা মনত সেই আছিলে, অনুসন্ধিৎসু মন আছিল, আৰু এনেকুৱাকৈ গৈয়ে থাকে তেখেতসকলে, আনকি স্পেচতো গৈছে, মহাকাশতো গৈছে তেখেতসকলৰ। গতিকে বহুত ডাঙৰ ডাঙৰ মানুহ আছিলতো, কেতিয়াবা আমাৰ অনুসন্ধিৎসু মনটোৱে বিপদ কঢ়িয়াই আনে আমাৰ বাবে। সেয়েহে পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা দাউদ আৰু তেখেতৰ পুত্ৰ চুলেমান ইছলামো এইখনতে আছিল। এই অনুমান কৰা হ'ল শেষত এইখন মানে পানীৰ প্ৰেছাৰ সহ্য কৰিব নোৱাৰি এইখন ভাগি থাকিল, আৰু যাৰ কাৰণে সেই মানুহকেইজনৰ মানে মৃত্যু হোৱা বুলি ধাৰণা কৰি লোৱা হৈছে। আৰু তো এইখিনিয়ে আৰু ক'বলৈ কি ক'ম আৰু।